আজিকালি নৱপ্ৰজন্মই বাৰু অভিভাৱকৰ কথা বেছি গুৰুত্ব দিব নিবিচাৰে নেকি? অভিভাৱকে ভাল কথা ক'লেও কিবা বেয়া কথা কোৱা যেনহে অনুভৱ হয় নেকি বাৰু? যদি হয়, আহকচোন আজি তেনে এটা কাহিনীৰ মাজতে আমি আগবাঢ়োঁ। এসময়ত এখন গাঁৱত এজন মূৰ্তি বনোৱা লোকে তেওঁ 12 বছৰীয়া সন্তানটোক লৈ খুব সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছিলে। আৰু এই ল'ৰাজনে যেতিয়া সৰুৰে পৰাই মূৰ্তি বনোৱা কামটো দেউতাকৰ দেখি আছিলে, তেওঁ মনতে ভাবিলে ময়ো ডাঙৰ হৈ এই মূৰ্তি বনোৱা কামটোতে আগবাঢ়ি যাম। আৰু তেনেকৈ ভাবি তেওঁ সেইদিনাখনৰ পৰা সেই কামটোতেই আগবাঢ়ি যাবৰ কাৰণে সাজু হ'ল। আৰু দেউতাক পুতেক দুয়ো এই মূৰ্তি বনোৱা কামটো বৰ সুন্দৰভাৱে কৰি আছিল। লাহে লাহে কি হ'ল, যেতিয়া গ্ৰাহকে দেউতাকৰ মূৰ্তিখিনি কিনিবলৈ আহে, তেতিয়া দেউতাকৰ মূৰ্তিৰ অবিহনে পুতেকৰ মূৰ্তিবিলাক বেছি পচন্দ কৰা হ'ল। আৰু বহু দাম দি গ্ৰাহকে সেই পুতেকৰ মূৰ্তিবিলাক কিনি লৈ যায়। তেনেদৰে দিনবিলাক পাৰ হৈ গৈ থাকোঁতে কিন্তু কেইদিনমানৰ পিছত কি হ'ল, ল'ৰাটোৱে অনুভৱ কৰিলে যে যেতিয়া তেওঁ মূৰ্তিবিলাকৰ ওচৰলৈ দেউতাক যায়, প্ৰত্যেকটো মূৰ্তিতে দেউতাকে এটা এটা খুঁত উলিয়াই আছিলে লাহে লাহে। আৰু সেই কথাটোত লৈ পুত্ৰই বৰ দুখ পালে আৰু দেউতাকক ক'লে, তুমি যে মোৰ প্ৰতিটো মূৰ্তিতে খুঁত উলিয়াই থাকা, গ্ৰাহকেতো এনেকুৱা কাম কেতিয়াও নকৰে। গ্ৰাহকেতো তোমাতকৈ মোৰ মূৰ্তিতহে বেছি দাম দি লৈ গুচি যায়। ইয়াৰ কাৰণটো কিয়? মই এই কাৰণটোক লৈ খুব কষ্ট অনুভৱ কৰোঁ। তেতিয়া দেউতাকে ক'লে, হ'ব দিয়া, তুমি যদি এই কথাটোক লৈ তুমি অসন্তুষ্টি প্ৰকাশ কৰিছা, আজিৰ পৰা মই তোমাক একো নকওঁ। তুমি তোমাৰ কাম তোমাৰ কামৰ মাজেৰে আগবঢ়াই লৈ গৈ থাকা। তেনেকৈ ক'লে। আৰু কিছুদিনৰ পিছত, প্ৰায় এসপ্তাহমানৰ পাছত লাহে লাহে ল'ৰাটোৰ গ্ৰাহক কমি আহিবলৈ ধৰিলে। ল'ৰাটোৱে অনুভৱ কৰিলে যে কি কাৰণে এয়া গ্ৰাহক কমি আহিলে। তাৰ কাৰণ বিচাৰি ল'ৰাটোৱে বহুখিনি প্ৰশ্নৰ সন্মুখীন হ'ল, কিন্তু একো কাৰণ উলিয়াব নোৱাৰিলে। তাৰ পাছত ল'ৰাটো লাহেকৈ গৈ দেউতাকৰ ওচৰ পালেগৈ আৰু দেউতাকক এই কথাখিনি সকলোখিনি কথা বিৱৰি ক'লে। দেউতাকে তেতিয়া এটা হাঁহি মাৰিলে আৰু পুত্ৰক ক'লে, তোমাৰ আজি যি পৰ্যায় হৈছে, এই পৰ্যায় মোৰ বহু বছৰ আগতে মোৰ লগতো হৈছিলে। তেতিয়া পুতেকে ক'লে, তুমি ইমান দিনে মোক কোৱা নাছিলা কিয়? ক'বলগীয়া পৰিস্থিতি হোৱা নাই কাৰণে মই তোমাক কোৱা নাছিলোঁ। তেতিয়াহ'লে তুমি মোক অকণমান বুজাই ক'বা নেকি? ল'ৰাটোৱে ক'লে। তেতিয়া দেউতাকে সকলোখিনি কথা বুজাই ক'বৰ কাৰণে সাজু হ'ল আৰু ক'লে যে তুমি মোৰ পুত্ৰ, মই যে তোমাক প্ৰতিটো মূৰ্তিতে ভুল উলিয়াই থাকোঁ বা কিবা এটা খুঁত উলিয়াই থাকোঁ, তাৰ কাৰণ যে তুমি মূৰ্তি বনাই থাকা, তুমি মূৰ্তি বনাই থাকোঁতে যে কিবা যদি ভুল ত্ৰুটি ৰৈ যায়, অভিভাৱক হিচাপে সেই সকলোখিনি নিৰীক্ষণ কৰি মই তোমাক শুধৰাই দিয়াটো মোৰ দায়িত্ব বুলি মই ভাবোঁ। আৰু সেয়েহে মই তোমাৰ প্ৰতিটো মূৰ্তিতে যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছে, তাক অকণমান হ'লেও মই যিখিনি পাৰোঁ তোমাক শুধৰাবলৈহে যত্ন কৰিছিলোঁ। মই তোমাক কোনো বেয়া চকুৰে বা মই বেয়া ভাবি মই তোমাৰ ওচৰলৈ বা একো মই ভুল ভাবি পেলাই মই তোমাক সেইখিনি কথা কোৱা নাছিলোঁ। কিন্তু তুমি মোক ভুল বুজিলা। তুমি তোমাৰ দেউতা বুলি নাভাবি মই তোমাক বেলেগ কিবা শত্ৰু বুলিহে অনুভৱ কৰিলা যে মই তোমাৰ কামটোত আগবাঢ়ি যোৱা দেখি বাধাৰ সৃষ্টি কৰিবৰ কাৰণে এই কামখিনি কৰিছোঁ বুলি তুমি মনতে ভাবি ল'লা। আৰু তেতিয়া ল'ৰাটোৱে এই কথাখিনি বুজি পালে। হয়তো আজিতো ইমান দিনে এসপ্তাহে যেতিয়া মোৰ ওচৰলৈ দেউতা মোৰ এই ভুল উলিয়াবৰ কাৰণে যেতিয়া অহা নাছিলে, তেতিয়াৰ পৰাতো মোৰ গ্ৰাহক কমি আহিবলৈ ধৰিলে। ল'ৰাটোৱে বুজি পালে আৰু লৰালৰিকৈ গৈ দেউতাকৰ ওচৰত ক্ষমা বিচাৰিলে এই কথাটোৰ কাৰণে। আৰু দেউতাকেও যেতিয়া তেওঁ ভুলখিনি যে বুজি পালে, তাৰ কাৰণে ল'ৰাটোক ক্ষমা কৰি দিলে। এতিয়া আহকচোন, আমি কিবা এটা কাম যেতিয়া কৰি থাকোঁ, আমাৰ এই কামবোৰৰ ওপৰত যদি এজন অভিভাৱকে আমাৰ কামখিনি যদি কোনোবা এজনে নিৰীক্ষণ কৰে, তাৰ ভুলবিলাক দেখা পায়। কিন্তু আমি আমাৰ নিজৰ ভুল কেতিয়াও আমি দেখা নাপাওঁ। নিজৰ ভুল আনেহে দেখে। সেয়েহে আমাৰ প্ৰতিটো কামৰ ওপৰত এজন অভিভাৱকৰ খুব প্ৰয়োজন হয়। সেয়েহে আমি সেই অভিভাৱকজন যেতিয়া আমাৰ ওচৰলৈ আহিব, আমাক কিবা এটা উপদেশ দিব বা আমাক কিবা এটা শিকাব বা বুজাবৰ কাৰণে চেষ্টা কৰিব, তেতিয়া আমি তেখেতক শত্ৰু বুলি ভাবিব নালাগে। তেতিয়া সেই অভিভাৱকজনক আমি খুব ভালদৰে সন্মান কৰি তেওঁৰ পৰা নজনাখিনি জানিবৰ কাৰণেহে গুৰুত্ব দিব লাগে। তেওঁক আমি কেতিয়াও শত্ৰু বুলি নাভাবি যদি আমি তেওঁৰ পৰা সকলোখিনি কথা আয়ত্ব কৰি ল'ব পাৰোঁ, তেতিয়া আমি জীৱন বাটত আগবাঢ়ি যাবলৈ আমাৰ অকণো কষ্ট নহ'ব। আৰু ভুলবিলাকো আমি দেখা পাম, লগে লগে শুধৰাই ল'ব পাৰিম। সেয়েহে আমি কেতিয়াও আমাৰ অভিভাৱকে বা ওচৰত কোনোবা এজন বয়োজ্যেষ্ঠ এজনে যেতিয়া আমাক শিকাব
বা সেইবোৰ আমি অহংকাৰ কেতিয়াও কৰিব নালাগে অহংকাৰে হৈছে পতনৰ মূল কাৰণ আৰু এই অহংকাৰ নকৰি যদি আমি তেওঁৰ পৰা শিকি লওঁ বা বুজি লওঁ তেতিয়া আমাৰ জীৱন বাটত আমি খুব সুন্দৰভাৱে আগবাঢ়ি যাম বা বৰ ধুনীয়াকৈ আমাৰ জীৱনটো সজীৱ হৈ পৰিব এই কাহিনীটোৰ দ্বাৰা ইয়াকে বুজোৱা গৈছে এই কাহিনীটো যদি আপোনালোকৰ ভাল লাগিছে আৰু ফেচবুকত চাইছে যদি ফলো কৰিব আৰু যদি ইউটিউবত চাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবচোন ধন্যবাদ